ঘৰৰ পৰা ওলাই আহিছে সকলো কেন্দ্ৰবিন্দু হল এখন দোকান দোকানখনৰ ভিতৰলৈ সকলোৱে জুমি জুমি চাইছে কি ওলাইছে দোকানখনত বঙাইগাঁও জিলাৰ নোয়াগাঁৱত পুৱাই লাগিল হোৱাদুৱা কেন্দ্ৰবিন্দু হল এখন দোকান দৰাচলতে এই দোকানখনৰ ভিতৰত ওলাইছে 25 ডালকৈ নাকফেটি যিমানে খান্দিছে সিমানে ওলাইছে সাপৰ পোৱালি চাৰিওফালে কেৱল সাপ আৰু সাপ এখন গেলামাল আৰু কাপোৰৰ দোকানত পুৱাই ওলাইছিল দুটা নাকফেটি সাপৰ পোৱালি তাৰ পিছতেই দোকানখনৰ ফ্লোৰটো খানি দিয়াৰ পিছত ওলাল 25 ডাল নাকফেটি সাপৰ পোৱালি তাৰ পিছতেই সাপৰ পোৱালি কেইটা চাবলৈ হেতা ওপৰা লাগিল স্থানীয় লোকৰ এটো নোয়াগাঁও চক হয় মানিকপুৰ থানাৰ অন্তৰ্গত আৰু এই নোয়াগাঁও চকতে দুটা দোকান আপোনাৰ এটা হল গেলামাল দোকান আৰু এটা হল কাপোৰৰ দোকান আপোনাৰ গেলামাল দোকানৰ কাপোৰৰ দোকানৰ যেটো ফ্লোৰ আছে এই ফ্লোৰৰ তলত আপোনাৰ যেটো নাকফেটি বুলি কোৱা হয় ফেটি সাপ অতি বিষাক্ত সাপ এই সাপৰ আপোনাৰ অৱস্থিতি পোৱা গৈছিল যোৱাকালি পোৱালি দুটা ওলাইছিল আৰু তেনেকৈ অনুমান কৰি আজি আপোনাৰ ফ্লোৰটো ভাঙি ইতিমধ্যে আমাৰ বঙাইগাঁৱৰ পৰা ৰেস্কিউ টিম আহি ইতিমধ্যে 18টাকে সাপৰ পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু সম্ভৱতঃ আৰু 2-4টা কিজনে আছে তেওঁলোকে অভিযান চলাই আছে তেনেকৈ 18টা সাপৰ পোৱালি যেটো নাকফেটি বুলি কয় অতি বিষাক্ত সাপ এই সাপটোৰ পোৱালি ইতিমধ্যে 18টা উদ্ধাৰ কৰিছে কোন ঠাইত এইটো নোয়াগাঁও চক হয় মানিকপুৰ থানা অন্তৰ্গত পিছত সাপৰ পোৱালি কেইটা উদ্ধাৰ কৰি জংঘলত এৰি দিয়ে কিন্তু একেলগে 25 ডালকৈ নাকফেটি সাপৰ পোৱালি ওলোৱা ঘটনাই এতিয়া আচৰিত কৰিছে সকলোকে মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট টাইম 8